আসসালামু আলাইকুম। আমালোকৰ হৈছে খুশিৰ খবৰ। আমালোকৰ মুছলমানৰ কাৰণে আল্লাহ পাক আকৌ এবাৰ কি কৰিছে, ৰমজান মাহ দিছে আমালোকৰ কাৰণে। তো ৰমজান মাহৰ বহুত নিয়ামত, মই আপোনালোক কিমান নিয়ামত কম। যি নিয়ামত আল্লাহ পাক ৰমজান মাহত দিছে, অন্য কোনো মাহত ইমান নিয়ামত দিয়া নাই। প্রথম নিয়ামতটো হৈছে আমি যিমান ইবাদত কৰিম, একটা ইবাদত কৰিলে 10টা নেকি পাম। এটা হৈছে এটা নিয়ামত। আৰু হৈছে এটা তাৰাবি সিজদা কৰিলে 1500 নেকি পাম। আৰু কি লাগে কওকচোন। আৰু হৈছে আপোনাৰ যিমান আল্লাহৰ ইবাদত কৰিম ইমান নেকি পাম, যিমান কৰিম। রোজা রাখিম, রোজা কেনেকৈ রাখিম, তো নিয়তটো জানিব লাগিব ন। আৰু ইফতাৰ খুলিম, ইফতাৰটো খুলিব লাগিব। খুলিব গ'লে এটা ধৰক ঘৰৰ তালা আছে, এটা তালাটো খুলিব গ'লে কি লাগে, চাবি লাগে। চাবি নাথাকিলে ঘৰৰ তালাটো কেনেকৈ খুলিম আমি। সেইকাৰণে আল্লাহ পাক ৰব্বুল আলামিন কি কৰিছে, সকলো জিনিসৰ এটা চাবি দিছে। আমি যে চাবিটো যদি তালাত ব্যৱহাৰ নকৰোঁ আৰু এনেই যদি তালা ভাঙি পেলাওঁ, তাহলে কিমান ক্ষতি হ'ব আমাৰ। সেইকাৰণে আল্লাহ পাক কৈছে যে তুমি গোটেইখিনি বস্তু শিকা। আল্লাহ কৈছে যে তোমাৰ কাৰণে আমি কি কৈছি, ইলিম শিকাটো ফৰজ কৰি দিছোঁ, যে তুমি শিকা। তোমাক আমি শিকাব কৈছোঁ। যিবিলাক বস্তু নাজানে সেইবিলাক শিকা। কোনোবাই চোৰা নাজানে, কোনোবাই দোৱা নাজানে, গোটেইখিনি বস্তু শিকা। মই শিকিব কৈছোঁ, তোমাক শিকিবলৈ কৈছোঁ, ফৰজ কৰি দিছোঁ তোমাৰ ওপৰত শিকা। তো আজি মই আপোনালোক কম যে ৰমজানৰ নিয়তটো কি আৰু ইফতাৰটো কেনেকৈ খুলিব লাগে, সেইটো আজি আপোনাক কৈ দিম। কথাটো হৈছে আপোনাৰ ছাইডত চাব, মই আপোনাক কৈ দিম, আপোনাৰ ছাইডত চাব পাৰে। অসমীয়া ভাষা দি মই কৈ দিম ৰমজানৰ নিয়তটো কেনেকৈ কৰিব। নিয়তটো যে নাকি আৰবী নাজানে সেই বাংলাতে ক'লে হ'ল, মই ৰমজানৰ এইটো ৰোজাৰ নিয়ত ৰাখিছোঁ আল্লাহ হস্তে, হৈ যাব। আৰু যোনে ভাবে যে আমাৰ আৰবী কম, সেই আৰবীতে ক'লে হয়। নাৱাইতু সাওমা গাদান আন আদাই ফাৰদিন শাহরি রমজানি হাদা সুন্নতি লিল্লাহি তাআলা, এই দোৱাটো ক'লেই হৈ যাব। আৰু যোনে মই মনে কৈছোঁ, সেইটো হৈ যাব। আৰু কৈ যায় যে মই, আল্লাহ কৈছে যে তুমি মোৰ ভাষা দি মাতা। আল্লাহৰ ভাষা কি, আৰবী। আৰবীতে মাতা। আল্লাহ জলদি আহিব আল্লাহৰ ভাষা দি মাতিলে। আৰু কি, মই চেহৰি ইফতাৰ কেনেকৈ খুলিম, ইফতাৰৰ দোৱা আছে নহয়। ইফতাৰ দোৱাটো জানিব লাগিব। ইফতাৰ দোৱাটো হৈছে আল্লাহুম্মা ইন্না লাকা সুমতু ওয়া বিকা আমানতু ওয়া আলাইকা তাওয়াক্কালতু ওয়া আলা রিজকিকা আফতারতু। এটা হৈছে ইফতাৰৰ দোৱা। এই দোৱাটো মই স্ক্ৰীনত দি দিছোঁ, আপোনাৰ চাই লওক। এইটো হৈছে ইফতাৰৰ দোৱা। এইটো আপুনি যেতিয়া ইফতাৰ কৰিব, এইটো ইফতাৰ কৰাৰ পিছতো ক'ব পাৰে, আগতো ক'ব পাৰে। এই হৈছে আপোনাৰ আল্লাহ ৰিজিক খাই আছে, নাখাই আপুনি দোৱাটো নকয়। খাওয়ার পিছতো ক'ব পাৰিব, খাওয়ার আগতো ক'ব পাৰিব, কোনো কেছ নাই। তো আপোনাৰ দোৱাটো শিকি মোৰ কাৰণে দোৱা কৰিব। মোৰ চেনেল যোনে নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবিলাক মই যিকোনো দোৱা আপোনালোক শিকিব আশা আছে, কি শিকিব আছে, কি মাছলা জিজ্ঞাসা সুধিব আছে, মোক সুধিব, কমেণ্ট কৰি সুধিব। মই গোটেইখিনি ক'ব বিচাৰি চেষ্টা কৰিম। মই আপোনালোকৰ ওচৰত আশা কৰিছোঁ যে আপোনালোক যোনে ভিডিঅ' চাই আছে, সকলো মানুহে ছাবস্ক্ৰাইব কৰিব। এইটো আশা কৰিলোঁ। আল্লাহৰ ওচৰত মই দোৱা কৰিম, আপোনালোক মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম।